আপোনাৰ নাম ড্ৰাইভাৰ কাৰণে কিয় ডাইৰেক্ট মাৰিছে আপুনি একটা অটো ড্ৰাইভাৰ কাৰণে দিন কষ্ট কৰে না ইহঁতে নামটো কি আছিল আপোনাৰ নামটো কি আছে নামটো কওকচোন আপোনাৰ নামটো কওক আপোনাৰ নামটো धर के बंदूक छीने के चाहिए पास লাগিলে আপুনি আমাক কক কাক কৈ কক স্পিক কক মানে আপোনাৰ নামটো কি আছিল নামটো কি আছিল কিয় কৈ আপুনি একটা অটো ড্ৰাইভাৰ কাৰণে দিন কষ্ট কৰে না नामটো কি আছিল আপোনাৰ নামটো কি আছে নামটো কি আছিল আপোনাৰ নামটো কয় আপোনাৰ নামটো কি আছিল ঐ আপোনাৰ নামটো কি আছিল আতুম সুতুম নকৰি যা দৌৰ মাৰে ঐ পুরা মদ খাই ফিটি মাল খাই কিনি উস্তান যে কই না আমি সবালা হ্যাঁ মই শুনিছিলোঁ যে মোৰ ঘৰৰ ওচৰতে আছে তো মই শুনিছিলোঁ যে ইয়াত ফায়াৰিং হৈ আছে বুলি পুলিচৰ মানুহে ফায়াৰিং কৰিছে বুলি মই শুনি পেলাই ইয়াত আহিলোঁ অহাৰ পিছতো মই পাব্লিকৰ পৰা সুধিছোঁ সোধাৰ পিছতো পাব্লিকে ক'লে যে 2 ৰাউণ্ড ফায়াৰিং কৰিছে অটো ড্ৰাইভাৰ এইফালে সোমোৱাৰ কাৰণে সি ফায়াৰিং কৰিছে তাৰপিছত মই আহি পেলাই পুলিচক সুধিলোঁ যোনে ফায়াৰিং কৰিছিলে তাক সুধিলোঁ যে আপুনি ফায়াৰিংটো কেলে কৰিলে আপোনাক অথৰিটি কোনে দিলে বা কেনেকৈ আপুনি কি চিটুৱেশ্যনত ফায়াৰিং কৰিছে বা ইয়াত কোনোবা উগ্ৰপন্থী আছে নেকি তাৰপিছত সি কি কৰিলে মোৰ কাৰণে সি বন্দুক ওলাই পেলাই মোক মাৰিব বিচাৰিছে মোক এটেম্প কৰিছে ফায়াৰ কৰিবলৈ তাৰপিছত মই যেন তেন বাচি পেলাই তাৰ পৰা ওলোৱাৰ পিছতো পুলিচ আহিলে পুলিচ অহাৰ পিছতো মই টিঅ'পিত ফোন কৰিছিলোঁ জিন্তু মজুমদাৰক তেখেতে পঠাইছে পুলিচ পঠোৱাৰ পিছত তেখেতক এৰেষ্ট কৰি লৈ কি নামটো গম নাপাওঁ মই সুধিছোঁ অন ৰেকৰ্ড মই সুধিছোঁ মোৰ তাত ভিডিঅ' আছে মই সোধা নাই সি নামটো নকয় নামটো কোৱা নাই নিচা অৱস্থাত লাগিছে চাই পেলাই মোক লাগিছে যে সি নিচা অৱস্থাত আছে না আমিও কুৱেশ্যন কৰিছোঁ আমিও সুধিছিলোঁ তাৰ পৰা যে আপুনি এনেকৈ ফটকৈ গুলি চলোৱাটো কেনেকৈ আপুনি পালে আমি সাংবাদিক বুলি পৰিচয় দিছোঁ আমি সাংবাদিক বুলি সি জানি বুজি সাংবাদিক বুলিহে আৰু মোক এটেম্প কৰিব বিচাৰিছে পাব্লিককতো কৰিলে 2 ৰাউণ্ড ফায়াৰিং কৰিলে সি পাব্লিককতো সি 2 ৰাউণ্ড ফায়াৰিং কৰাৰ পিছত পাব্লিকটো পলালে কিন্তু মই সাংবাদিক মোৰ দায়িত্ব যোনটো মই পালন কৰিব বিচাৰিছোঁ মই তাক সুধিলোঁ সোধাৰ পিছতো সি নিজে বন্দুক ওলাই পেলাই মোক মাৰিব বিচাৰে তাৰ লগত কোনো নাই সি অকলে আছে তাৰ ডিউটি নাই নেকি এইটো গম নাপাওঁ সি ড্ৰেছত আছিলে এইটো গম নাপাওঁ ডিউটি আছিলে নাই এইটো গম নাপাওঁ মই